আবার সকলোকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ কাইৰ সুৰাংগত 17 দিন আবদ্ধ হৈ থকাৰ পিছত স্বগৃহত উপস্থিত ৰামপ্ৰসাদ নাৰ্জাৰীৰ সঞ্জয় বসুমতাৰী। বিলাহীপাৰা ৰাস মহোৎসৱত ভক্তৰ ভিৰ। শিলচৰত আজিৰে পৰা অনুষ্ঠিত হৈছিল গ্ৰন্থমেলা। চিলাপথ সৰবৰাহ লোক প্ৰসন্ন লহনৰ আকস্মিক বিয়োগত গভীৰ শোক। চিলাপথৰ সৰবৰাহী লোক অসম এনাৰ্জি প্ৰতিষ্ঠান শিৱসাগৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠান। নিতৌ এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আমাক উৎসাহিত কৰিবলৈ এটা লাইক দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে কামৰূপ জিলা 7টা ধান ক্ৰয় কেন্দ্ৰত সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ। কৰিমগঞ্জ হনবিল কালিবাৰী শোভা হাইস্কুলৰ ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি। গহপুৰৰ সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তব্য অনুষ্ঠানত ঋষিকেশ গোস্বামী। মিজোৰাম ৰাজভৱনত অসম নাগাৰা দিৱস পালন। উত্তৰ পূব প্ৰান্তৰ জিলাসমূহলৈ অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ বিতৰণ। ঢকুৱাখানা জলসম্পদ উপসংমণ্ডলৰ নতুন SDR কাৰ্যভাৰ গ্ৰহণ। যোৰহাটত সদু অসম আন্তঃজিলা হেণ্ডবেল প্ৰতিযোগিতাৰ আয়োজন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত জনসম্পৰ্ক শীৰ্ষক অনুষ্ঠান। 12 ডিচেম্বৰ অনুষ্ঠিত হ'ব জ্যোতি মালাকাৰ কাকতিৰ কাব্যগ্ৰন্থ হৃদয় পুৰা গীত। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডিজিটেল স্বাস্থ্য সেৱা সম্পন্ন